তো আপোনালোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ। তো মোৰ অৱশ্যে মোৰ পৰিচয়টো আপোনালোকক চমুকৈ মই দিব লাগিব। মই ছাতিপুৰ এম ই স্কুলৰ প্ৰধান শিক্ষক, মোৰ ঘৰ ছাতিপুৰ গাঁৱত। তো মই এজন ৰিপৰ্টেড পাৰ্চন হয়, আপোনালোকে হয়তো চিনি নাপালেও দুই এজন মিডিয়াটো চিনি পাব। যি কি নহওক, যোৱাকালি মোৰ বিৰুদ্ধে চিৰাং টাইমছত এটা বাতৰি সম্প্ৰচাৰ হৈছে। তো মোক বিভিন্ন ধৰণে মানে মাটিৰ দালাল কিবা কিবি বুলি আখ্যা দিয়া হৈছে। এইটো কমপ্লিটলি বাতৰিটো যিটো পৰিৱেশন কৰিছে, তেনেকুৱা কোনো তথ্য নাই, বা মাটিৰ দালালি এজন মই প্ৰধান শিক্ষক হৈ পেলাই মাটিৰ দালালি কৰিম, এইটোতো অসম্ভৱ কথা। আৰু মাটিৰ দালাল চিল্লি আপোনাৰ চাৰ্কেলতে থাকিব, মই স্কুলত থাকোঁ 3:30লৈকে মই স্কুল কৰিব লাগে, ইফালে ইলেকশ্যন ডিউটি। তো যি কি নহওক, কালি যিখিনি মানে অভিযোগকাৰী, মোৰ আচলতে মানে যিটো অৰিজিনেল ঘটনা, আচল ঘটনাখিনি আপোনালোকক হয়তো মই অৱগত কৰাবলৈ চেষ্টা কৰিম মিডিয়াৰ জৰিয়তে। তো যাতে ৰাইজৰ মাজত মই যে এজন আদৰ্শৱান শিক্ষক, সেই তাৰে যিটো যুক্তিযুক্ত কথাখিনি বা যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ হৈছে, বাতৰিৰ কোনো সত্যতা নাই, সেই বস্তুখিনি মই যুক্তি সহকাৰে আপোনালোকৰ মিডিয়াৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো যি কি নহওক, যোৱাকালি আমাৰ যিটো আচল ঘটনা, আমাৰ ছাতিপুৰ গাঁৱৰ মৰহুম নুৰুল হক, মোৰ গ্ৰেণ্ডফাদাৰ, তেখেত ঢুকাইছে 99ত। তো তেখেত ঢুকোৱাৰ পিছত তেখেতৰ যিখিনি সম্পত্তি তেখেতৰ নামতে থাকি গ'ল। তো আজি 2017 চনত বা 2016 চনত বা তেখেত ঢুকোৱাৰ পিছতে হয়তো আমি ফেমিলি পাৰ্টিশ্যন কৰি মাটিবিলাক ভগাই লৈছিলোঁ। কিন্তু মাজতে কি হ'ল, মানে যাৰ যি মন যায়, 2 বিঘা হওক, 3 বিঘা হওক, 4 বিঘা হওক, 1 বিঘা হওক, এনেকৈ চিল্লি যায় আৰু নামত তুলি লয়, মানে কোনো মানে নিয়ম নোহোৱা কৰি পেলাই। ধৰক আনোৱাৰা বেৱা, এইটো মোৰ ছেকেণ্ড গ্ৰেণ্ডমাদাৰ, তেখেতক কোনো মাটি মোৰ গ্ৰেণ্ডফাদাৰে দি যোৱা নাই, মানে দি যোৱাৰ সময়ে পোৱা নাই। 99ত তেখেত ঢুকাইছে, মাটিখিনি এজমালি হৈ আছে, তেখেতক আমি মাটি ভগাই দিছোঁ, নিদিয়াও নহয়। তেখেতে যিটো আৰোপ লগাইছে মোৰ বিৰুদ্ধে, যে 1 বিঘা 83 লেচৰ যিটো মাটি, নুৰুল দাৱানীৰ নামত, নুৰুল হকৰ নামত 21 বিঘা মাটি বৰ্তমান আছে, তাৰ নথি আপোনালোকক মই দেখুৱাবলৈ বাধ্য হৈছোঁ বা দেখাম। 21 বিঘা মাটিৰ এগেইনষ্টত ইতিমধ্যে নুৰুল হক, মোৰ গ্ৰেণ্ডফাদাৰৰ ল'ৰা, মোৰ খুৰা ইস্কৰ আলী আৰু মোৰ পেহী হালিমন বিবি, ইতিমধ্যে এই মাটিৰ টনা অজৰা লৈ তেখেতসকলে কি কৰিছে, আমাৰ চিৰাং আদালতত ইতিমধ্যে 37 গোচৰ নম্বৰ 37/2022 এটা টাইটেল শ্বুট কেছ ইতিমধ্যে কৰিছে, কেছটো চলি আছে। ইয়াৰ গোটেইখিনি যিখিনি কাগজ, টাইটেল শ্বুট 37/2022, এইটো ইয়াৰ গোটেইখিনি কাগজ আপোনাৰ নুৰুল শেখ এজমালি পাট্টা, নুৰুল শেখৰ যিখিনি আপোনাৰ ৱাৰিছ আছে তেওঁলোকৰ নামত গোটেইখিনি, কাকো ইয়াত ঠগোৱা হোৱা নাই, প্ৰত্যেকৰে নাম ইয়াত সন্নিৱিষ্ট হৈ আছে। আৰু যিহেতু টাইটেল শ্বুট কেছ চলি আছে, ইয়াত প্ৰত্যেকজন মানুহেই নিজৰ নিজৰ যিটো অংশ বা শ্বেয়াৰ, সেইটো নিশ্চয় ন্যায়ালয়ে প্ৰদান কৰিব। তাৰপিছত আনোৱাৰা বেৱাই যিটো কথা কৈছে, যে আনোৱাৰা বেৱাৰ যিটো 1 বিঘা 83 লেচা মাটি, তেখেতে নুৰুল হকে 99 চনত মৃত্যুবৰণ কৰিলে, তেখেতে মাটি নামজাৰি কৰিলে 2017 চনত, আৰু নুৰুল হকে মাটি তেখেতক দি যোৱা নাই। আৰু এজন মানুহ মৃত্যুৰ পিছত তেখেতৰ যিখিনি ৱাৰিছ, কোনোবা মাটি যদি ছেটেলমেণ্ট কৰি ল'ব লগা হয়, গোটেই ৱাৰিছখিনিৰ ছিগনেচাৰ লাগিব। এজন ৱাৰিছে কোনো মাটি কাকো দিব নোৱাৰে। তো যি কি নহওক, আনোৱাৰা বেৱাৰ তলে তলে কি কৰিলে, এই 1 বিঘা 83 লেচা মাটি, এই মাটিটো তেখেতৰ জোৱাই মানে সুৰুজ জামালৰ দেৱানগিৰিৰ নেতৃত্বত আৰু নেপথ্যত আৰু 2 এজন মানুহ আছে, তেওঁলোকৰ মানে কুবুদ্ধিত কৰি পেলাই আনোৱাৰা বেৱাই কি কৰিলে, এই 1 বিঘা 83 লেচা মাটি তেখেতৰ নামত কৰি ল'লে। এই মাটিটো আচলতে মোৰ নুৰুল হক মানে ককা দেউতা মৰাৰ পিছতে আমি মাটিটো ভাগ কৰি দিছিলোঁ। মোৰ 3জন পেহী, তাৰপিছত আনোৱাৰা বেৱাকো 80 লেচা মাটি তাতে দিয়া হৈছে, মোৰ 3জন পেহীক 30 লেচা কৰি মাটি 90 লেচা মাটি দিয়া হৈছে, আনোৱাৰা বেৱাক দিছোঁ 80 লেচা, মোৰ খুৰাৰ তাতে অংশ আছে 12 লেচা, এই হ'ল আপোনাৰ 1 বিঘা 83 লেচা। মোৰ মাজতে মাজৰ যিটো পেহী নুৰজাহান, এই যোৱাকালি যিটো ষ্টেটমেণ্ট দিছে, তাৰ অংশৰ মাটিটো অলৰেডি বিক্ৰী কৰি থৈ গ'ল 2জন পেহীৰ ওচৰত, থৈ যাই পেলাই সি এতিয়া কৈ আছে যে নাই আনোৱাৰা বেৱাক মাটি দিব লাগে। আনোৱাৰা বেৱাকতো মাটি দিয়া হৈছে, তেখেতৰ 1 বিঘা 83 লেচা তেখেতৰ যিটো শ্বেয়াৰ, 80 লেচা মাটি তেখেতৰ ঘৰ আছে, তেখেতে সেই মাটি দখলত আছে। ইতিমধ্যে আপোনালোকে যোৱাকালি য'ত যাই পেলাই থিয় হৈছিলে, সেই মাটিটো আনোৱাৰা বেৱাৰ দখলত আছে, তাতে ঘৰ তুলিছে, কোনো মাটি কোনেও দখল কৰি লোৱা নাই, আৰু ল'ব নোৱাৰে। কেনেকৈ ল'ব? এইটো বেলেগৰ মাটি নহয়, এইটো নুৰুল শেখৰ যিখিনি ৱাৰিছ তেওঁলোকে পাব। আৰু অভিয়াছলি আৰু এটা ইণ্টাৰেষ্টিং কথা, আনোৱাৰা বেৱাই ইতিমধ্যে উক্ত মাটিৰ এগেইনষ্টত
টাইটেল শট কেস করেছে, কেস নাম্বার 4 2023, আপোনালোকে সার্চ করলে পাই যাব। কেসটো চলি আছে। নুরুল হকৰ মাটিৰ এগেইনষ্টত 21 বিঘাৰ এগেইনষ্টত এটা টাইটেল শট কেস চলি আছে, প্লাস আনৰে বেৱাই নিজে তেখেতৰ 1 বিঘা 83 লেছাৰ এগেইনষ্টত আকৌ কেস করেছে। কেসটো চলি আছে। কেস নাম্বার 4 2023, আৰু এটা কেস হল আপনার 37 2023। দুটা গোচৰ চলি আছে চিৰাং আদালতত। গতিকে ইয়াত ক'ব লগা একো নাই। আদালতত কিয় যায়? আদালতত যায় মানুহে ন্যায় বিচাৰ পোৱাৰ কাৰণে। গতিকে সেইটো ধৈৰ্য আমি ধৰিব লাগিব। কিন্তু আচলতে মই বুজিব পৰা নাই যে দুটা কেছ চলি থকাৰ পাছতো এই মাটিখিনিক লৈ পেলাই ইহঁতে কিয় এনেকুৱা এটা মানে কেঁচাল লগাইছে বা মোৰ লগত। এই আনৰে বাবে আৰু মাজত কি কৰিছে আপোনালোকক নকলে নহ'ব। মোৰ 4 ভাইৰ মোৰ নামত CR কেছ কৰিলে, কেছ নাম্বাৰ 4 2023। মই বোলে আনৰে বেক ধৰি মাৰিছো, মোৰ 4 ভাই ধৰি মাৰিছো। কেছ নাম্বাৰ 4 2023 আপোনালোকে সাৰ্চ কৰিলে পাব। কেছটো ইতিমধ্যে জাজমেণ্ট হ'ল। মই এবছৰ মোক হাৰাশাস্তি খোৱালে। মই এজন শিক্ষক হৈ পেলাই, প্ৰধান শিক্ষক, চিৰাঙৰ ভিতৰত নাম্বাৰ 3 মোৰ স্কুলখন হয়। 500ৰ ওপৰত এনৰোলমেণ্ট আছে। আজি আপোনালোকে চিৰাঙৰ যদি আপুনি DMC যে আমাৰ IS বা আমাৰ উপায়ুক্ত মহোদয় তেখেতলোকৰ নলজত মই ইতিমধ্যে ইলেকশ্যন ডিউটিৰ পৰা জাষ্ট আহিছো মাত্ৰ। মই ইমান ব্যস্ততা থকা মানুহ, কিন্তু মোৰ যোৱাকালি যিখিনি কথা মোৰ এগেইনষ্টত কোৱা হ'ল, এই মাটিৰ আনৰা বেৱাই যিটো কেছ কৰিছিলে CR কেছ, এইটো মই মানে ৰায় পাইছো, জাজমেণ্ট দিছে। ইতিমধ্যে এটা ভুৱা কেছ কৰিছিলে। এতিয়া এই ভুৱা কেছ, এই 4জন ভাইকোৱাকে এবছৰ মোক কষ্ট কৰালে। মই এটা মানহানি কেছ হয়তো দিয়াৰ কাৰণে মই ইতিমধ্যে প্ৰস্তুতি চলাইছো। হয়তো ঈদৰ পিছত 4টামান মানহানি কেছ আনৰা বেৱাৰ নামত হৈ যাব। এতিয়া মোকে নিৰ্যাতন কৰি गोजोनथाव खौरां, नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा? नोंथांनि गलाफोरखौ बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि रोखोमनि आर्ट डिजाइन। क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन। बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड, 2D साइनबोर्ड, आर्क्राइलिक ट्रफी, SAP पैनेल, नेम प्लेटार्स, रेट्रो, रिफ्लेक्टिभ साइनबोर्ड, नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन। बेनि अनगायैबो इनग्रेविं सार्भिस, आर्क्राइलिक लेटार काटिं, MDF जालि काटिं, ल'ग', ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन। गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6800981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन।